হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ঘৰৰ পৰা। মই ঘৰত আহি পেলাই যেতিয়া চাৰিওফালে ঢোলৰ মাত শুনিছোঁ, তেতিয়াহে দেখোন বিহু বিহু লাগিছে। বিশেষকৈ এই সৰু সৰু ল'ৰা ছোৱালীকেইটাই যেতিয়া বিহু ৰিহাৰ্চেল কৰি থাকে, তেতিয়া খুব ভাল লাগে। সেই আগৰ দিনবোৰলৈ মনত পৰে। মোদী কোন কোনে নাম দিয়ে? ফাৰ্ষ্টতে মই মুছলমানকে কৈছিলো। এতিয়া মই হলো মই মুছলমান নোৱাৰে ন। এতিয়া মোকে দিলে। বিহু কোনে নাচে? বিহু ছোৱালী এজনী আছিল, তাইৰ নামটো মই দিলি। আৰু ল'ৰাটাও আছে, তাইৰ নামটো অংকুতি। বাহ, ঢোল কোনে বজাব? ঢোল মই বজাম। বাহ বাহ। ময়ূৰে কি কৰিবা? হাত চাপৰি বজাম। কি কৰিবা? হাত চাপৰি দিম। হাত চাপৰি বজাবা? আৰু এটা গাই দেচোন, নাম এটা। তাৰ চেলেং কণিব দিয়া সৰু ভনী, হুঁচৰি গাবলৈ যাওঁ ঐ গোবিন্দাই ৰাম। নাম দিয়া, কুমকুমে দিয়া। Rame kandai lavender tu rasma gas lebar. Rame kandai imani bina rasma kandai pagi. Oh badai kandai bagori bagori. Mai dura sayang kebole এফালে চোৱা, কুমকুমে এফালে চোৱা। বিহু লৈ মই গৈছিলো, হাঁচতি নিনিলো, গোৱা আকৌ। ল'বা এবাৰ তোমালোকৰ লগত গাবলে? ল'বা? বেয়া পাবা নি কুমকুমে মোৰ গালে? নোপোৱা? হ'ব, মই এবাৰ আহিম দেই তোমালোকৰ লগত গাবলে। তোমালোকে হুঁচৰি প্ৰথম দিনাখন কাৰ ঘৰত গাবা? আমাৰ ঘৰত গাবা? বাহ, গাম কিয় নাগাম আকৌ? মোক ল'বা ন? দিম। কিমান দিব লাগিব? ভিনদেউৰ পৰা সৰহকৈ দিব লাগিব? ভিনদেউক তুমি ক'বা ন, নে মই কৈ দিব লাগিব? মই ক'ব লাগিব? বাহ, হ'ব, মই ভিনদেউৰ পৰা কৈ পেলাই সৰহকৈ দিম দেই। তাৰপৰা মোক খানা খাবলৈ ল'বা ন? মোক ফোন কৰি দিবা ন খানা খাবলৈ? কাক ল'বা খানা খাবলৈ? তাৰপিছত ৰূপাঞ্জনা, নন্দিনী, তাৰপিছত অংকুজ্যোতি। খানা কোনে বনাব? খানা মায়ে বনাব, খুৰীয়ে বনাব, তাৰপিছত সেয়া
মোক মাতি দিবা দেই মই আহিম মোক ঘৰত দেখি কি খাইছা? ইহঁত তিনিওটা বিহু প্ৰেক্টিচ কৰিবলৈ আমাৰ ঘৰলৈকে আহিল আৰু বিশেষকৈ মই ডাঙৰ মানুহৰ লগত থকাতকৈ সৰু ল'ৰা ছোৱালীৰ লগত থাকি বেছি শান্তি পাওঁ আৰু নাজানো ইহঁতবিলাকেও মোৰ লগত খুব লাগে সিহঁতেও নিশ্চয় বুজি পায় মৰমবোৰ নহয় জানো আগতে যেতিয়া আমি বিহু মাৰিবলৈ গৈছিলোঁ তেতিয়া আমাৰ পাৰ্টিত থকা কাৰোবাৰ ঘৰত যদি গাবলৈ যাওঁ তেতিয়া আমি বাটতে ইটোৱে সিটো শিকাই যাওঁ যে তোমালোকৰ ঘৰত বিহু মাৰিবলৈ যাম তুমি কিন্তু 50 টকা বা 100 টকা নিদিয়ালৈকে নেৰিবা নিদো বুলি ক'লে কান্দি দিবা আপোনালোকেও বাৰু আগতে এনেকুৱা কৰিছিলে নেকি জনাবচোন দেই তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বা